ক'ৰোনা ভাইৰাছৰ পৰা সংক্ৰমিত ৰোগ COVID-19 লগত জড়িত বহু ধৰণৰ মিথ, কাল্পনিক তথ্য তথা সহজ ভাষাত ক'বলৈ গ'লে উৰা বাতৰি বৰ্তমান সময়ত ফেচবুক তথা হোৱাটছআপৰ জৰিয়তে বিভিন্ন ধৰণে চৰ্চিত হৈ আছে। কিন্তু আমি এই মিথবিলাকক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। আমি এই ভিডিঅ'টোত মুঠ 12টা এনেধৰণৰ মিথ তথা উৰা বাতৰিৰ বিষয়ে আলোচনা কৰিম, যিকেইটা WHO সম্পূৰ্ণৰূপে কনফাৰ্ম কৰিছে। পোনপ্ৰথমে ক'ৰোনা ভাইৰাছ হেনো গৰম জলবায়ুত স্প্ৰেড নহয়, এই কথাটো সম্পূৰ্ণৰূপে মিছা কথা। COVID-19 লগত জড়িত ভাইৰাছবিধ অৰ্থাৎ ক'ৰোনা ভাইৰাছ সকলো ধৰণৰ পৰিৱেশত বিয়পি পৰিব পাৰে। জলবায়ুৰ ওপৰত এই ভাইৰাছবিধে কোনো কাৰণত কোনো ধৰণে নিৰ্ভৰ নকৰে। তাৰপিছতে আহে ঠাণ্ডা জলবায়ুটো হেনো ক'ৰোনা ভাইৰাছ স্প্ৰেড হ'ব নোৱাৰে, অৰ্থাৎ ই ট্ৰেভেল কৰিব নোৱাৰে। কিন্তু এই কথাটো গোকা এটা মিছা কথা। এই কথাটো WHO সম্পূৰ্ণৰূপে উল্লেখ কৰিছে যে কোনো ধৰণে জলবায়ুৰ ওপৰত নিৰ্ভৰ নকৰে COVID-19 ভাইৰাছ ক'ৰোনা ভাইৰাছে। গৰমেই হওক বা ঠাণ্ডাই হওক, দুয়ো জলবায়ুতে ই সম্পূৰ্ণৰূপে সুস্থভাৱে ট্ৰেভেল কৰিব পাৰে। 3 নম্বৰ, এনেধৰণৰো কিছুমান মিথ তথা উৰা বাতৰি হোৱাটছআপৰ বা ফেচবুকৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে যে গৰম পানীয়ে গা ধুলে গাত থকা ভাইৰাছবিধ হেনো ধ্বংস হৈ যায়। কিন্তু এই কথাটো এক মিছা কথা, কিয়নো একবাৰ যদি এই ভাইৰাছবিধ শৰীৰত প্ৰৱেশ কৰিছে তেতিয়াহ'লে গৰম পানীয়ে গা ধুই এই ভাইৰাছবিধক ধ্বংস কৰিব পৰা নাযায়। বৰঞ্চ ই আপোনাৰ শৰীৰৰ বাবে হানিকাৰকহে হ'ব পাৰে যদি আপুনি অত্যন্ত গৰম পানীৰে গা ধোৱাৰ চেষ্টা কৰে, কিয়নো ই আপোনাৰ গা পুৰিব পাৰে। তাৰপিছতে আহে মহৰ কামুৰণিৰ দ্বাৰা এই ৰোগৰ সংক্ৰমণ হ'ব পাৰে নেকি? পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা এই কথা কোনো ধৰণে প্ৰমাণ হোৱা নাই যে মহৰ কামুৰণিৰ দ্বাৰা এই ভাইৰাছবিধ বিয়পিব পাৰে ইজনৰ পৰা আনজনলৈ। গতিকে এই কথাটো আপোনালোকে চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই। তথাপিও মহৰ কামুৰণিৰ পৰা বাচি থাকক, ৰাতি শুওঁতে আঁঠুৱাৰ ব্যৱহাৰ কৰক, বিভিন্ন ধৰণে ইয়াৰ যিসমূহ প্ৰতিকাৰ আছে প্ৰতিকাৰসমূহ গ্ৰহণ কৰক, মহৰ কামুৰণিৰ পৰা পৰাপক্ষত আঁতৰি থাকক, কিয়নো ই আপোনাৰ ক'ৰোনা ভাইৰাছ নহ'লেও মেলেৰিয়া ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ আপোনাক প্ৰদান কৰিব পাৰে। 5 নম্বৰ মিথ, যিটো বৰ্তমান সময়ত প্ৰচলিত হৈ আছে যে হেণ্ড ড্ৰায়াৰৰ দ্বাৰা কি এই ভাইৰাছবিধ ধ্বংস কৰিব পাৰিনি? এই কথাটো মিছা কথা। আপুনি হেণ্ড ড্ৰায়াৰৰ জৰিয়তে এই ভাইৰাছবিধ ধ্বংস কৰিব নোৱাৰে। মনত ৰাখিব যে UV আল্ট্ৰাভায়োলেট ডিছইনফেকশ্যন লেম্পৰ দ্বাৰাও কোনো ধৰণে এই ভাইৰাছবিধৰ সংক্ৰমণ ৰোধিব নোৱাৰি। সকলো ধৰণৰ সাৱধানতা আপোনালোকে অৱলম্বন কৰক। সাৱধানতাসমূহৰ বিষয়ে আপোনালোকে ইতিমধ্যে অৱগত হৈছে। যদিহে অৱগত হোৱা নাই তেতিয়াহ'লে আমাৰ আগৰ ভিডিঅ'টো চাব পাৰে, যাৰ লিংক আপুনি আই বটনত পাই যাব। তাত গৈ আপুনি চাব পাৰিব যে আপুনি মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবৰ বাবেনো কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত, সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ আমাৰ আগৰ ভিডিঅ'টিত। 7 নম্বৰ আহে থাৰ্মেল স্কেনাৰে কেনেধৰণে COVID-19 আমাৰ শৰীৰত যে আছে সেই কথাটো ধৰা পেলাব পাৰে। আমি হয়তো বহু নিউজ চেনেলতো দেখিছোঁ যে বিভিন্ন ধৰণে যেতিয়া পৰীক্ষা নিৰীক্ষা কৰা হৈছে তেতিয়া এক থাৰ্মেল স্কেনাৰ ইউজ কৰা হৈছে। ইয়াৰ দ্বাৰানো আমি কেনেধৰণে গম পাব পাৰোঁ যে শৰীৰত ক'ৰোনা ভাইৰাছ আছে নে নাই? দৰাচলতে থাৰ্মেল স্কেনাৰে শৰীৰত কোনো ধৰণে ক'ৰোনা ভাইৰাছৰ পৰিস্থিতি ধৰা পেলাব নোৱাৰে, বৰঞ্চ থাৰ্মেল স্কেনাৰে আমাৰ শৰীৰৰ উষ্ণতাটোহে জুখি দিয়ে যদিহে সেই সংক্ৰমিত ব্যক্তিজনৰ দেহত জ্বৰ থাকে, কিয়নো জ্বৰ থাকিলে আমাৰ শৰীৰৰ উষ্ণতাটো বাঢ়ি যাব। গতিকে থাৰ্মেল স্কেনাৰে ধৰা পেলাব যে তেওঁৰ শৰীৰত জ্বৰ আছে। গতিকে ক'ৰোনা ভাইৰাছৰ সম্ভাৱনাটোহে আমি প্ৰেডিক্ট কৰিব পাৰোঁ থাৰ্মেল স্কেনাৰৰ জৰিয়তে। কিন্তু এই কথাও ইয়াতে উল্লেখ কৰিব লাগিব যে জ্বৰ আৰু বিভিন্ন ধৰণৰ লক্ষণসমূহ পোনপ্ৰথমেই কোনোজন সংক্ৰমিত ব্যক্তিৰ গাত দেখা নিদিবও পাৰে, কিয়নো এই সংক্ৰমিত লক্ষণসমূহ দেখা দিবলৈ 2 পৰা 14 দিন পৰ্যন্ত সময়ৰ প্ৰয়োজন হয়। 8 নম্বৰ, এলকহল বা ক্লৰিন স্প্ৰে কৰি ক'ৰোনা ভাইৰাছ ধ্বংস কৰিব পাৰি নে নোৱাৰি? এই কথাটো সম্পূৰ্ণৰূপে আপোনালোকে জানি লওক যে এলকহল বা ক্লৰিন স্প্ৰে কৰি আপুনি এই ভাইৰাছবিধৰ সংক্ৰমণ ৰোধিব নোৱাৰে। দেহত প্ৰৱেশ হোৱাৰ পিছত ভাইৰাছবিধ কোনো কাৰণত আপুনি ধ্বংস কৰিব নোৱাৰে। মেডিকেল ট্ৰিটমেণ্টৰ জৰিয়তে বা চিকিৎসকসকলৰ সহায়ত বিভিন্ন ধৰণৰ ট্ৰিটমেণ্টৰ জৰিয়তে এই ভাইৰাছবিধক কিন্তু কমাব পাৰি। বৰঞ্চ এলকহল আৰু ক্লৰিন আপোনাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হোৱাহে প্ৰতিপন্ন হ'ব পাৰে। নিউমোনিয়া ভেকচিনেৰে COVID-19 ৰোগবিধ ৰোধিব পাৰি নেকি? নোৱাৰি, কিয়নো COVID-19 সংক্ৰামক ভাইৰাছবিধ হৈছে ক'ৰোনা ভাইৰাছ। ই এবিধ নতুন ভাইৰাছ, গতিকে নতুন ভেকচিনৰ ইয়াত প্ৰয়োজনীয়তা আছে। কোনো কাৰণত আপুনি নিউমোনিয়াৰ ভেকচিন বা বেলেগ ধৰণৰ ভেকচিনৰ দ্বাৰা এই ৰোগবিধ ৰোধিব নোৱাৰে। 10 নম্বৰ, আদা খাই কি COVID-19 ৰোগবিধৰ পৰা ৰক্ষা পৰিব পাৰি নেকি? অৱশ্যে এই কথাষাৰ প্ৰত্যক্ষভাৱে শুদ্ধ নহ'লেও পৰোক্ষভাৱে ই কিন্তু শুদ্ধ হয়। অৰ্থাৎ
COVID-19 ৰোগবিধ 80% লোকৰ শৰীৰৰ পৰা নিজে নাইকিয়া হৈ গৈছে যদিহে লোকজনৰ ইমিউনিটি চিষ্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধক ক্ষমতাটো যদি অধিক শক্তিশালী হয় তেতিয়াহ'লে তেওঁ নিজে সুস্থ হৈ উঠাৰ উদাহৰণো বৰ্তমান সময় পৰ্যন্ত দেখা পোৱা গৈছে। আদা খালে আপোনাৰ ৰোগ প্ৰতিৰোধ যি ক্ষমতা আছে সেই ক্ষমতাটো বঢ়াৰ সম্ভাৱনা যথেষ্ট বেছি। গতিকে এনেধৰণে সুস্থ আহাৰ গ্ৰহণ কৰক, তেতিয়া আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ি থাকিব আৰু কোনো কাৰণত যদি আপুনি সংক্ৰামিতও হয় আপোনাৰ উদ্ধাৰ হোৱাৰ সম্ভাৱনা যি আছে সেই সম্ভাৱনাটো বাঢ়ি যাব। 11 নম্বৰ, এনেধৰণৰ কিছুমান তথ্য তথা ভুৱা প্ৰচাৰ কৰা হৈছিলে যে কেৱল বয়সীয়াল মানুহৰ দেহতে এই ৰোগবিধ সংক্ৰমিত হ'ব পাৰে। গতিকে যুৱকসকল তথা ডেকাচামে ইয়াক লৈ কোনো চিন্তা কৰিব নালাগে। কিন্তু কথাটো তেনেকুৱা নহয়। মেডিকেল প্ৰব্লেম থকা কোনো ব্যক্তিৰ দেহত এই ভাইৰাছবিধ সোনকালে সংক্ৰমিত হয় তথা বয়সীয়াল মানুহৰ দেহতো সোনকালে সংক্ৰমিত হয়, কাৰণ তেওঁলোকে ইমিউন চিষ্টেমটো অলপ দুৰ্বল হৈ থাকে। কিন্তু এনেকুৱা নহয় যে ই কোনো ডেকাচামৰ লোকৰ শৰীৰৰ ভিতৰত প্ৰৱেশেই নকৰিব। গতিকে এই কথাটো গোটাই মিছা কথা। গতিকে সাৱধানতা অৱলম্বন কৰক। এক মিথ বৰ্তমান সময়ত প্ৰচাৰিত হৈ আছে যে এণ্টিবায়'টিকৰ দ্বাৰা এই ৰোগ সংক্ৰমণ হোৱাৰ পৰা ৰোধিব পাৰি। সেইটো এটা মিছা কথা। এণ্টিবায়'টিকে কোনো ধৰণে ভাইৰাছৰ প্ৰতিষেধক হিচাপে কাম কৰে, কিয়নো এণ্টিবায়'টিকসমূহ ব্যৱহাৰ কৰা হয় বেক্টেৰিয়াৰ প্ৰতিষেধক হিচাপে। গতিকে কোনো ধৰণে ই ক'ৰনা ভাইৰাছক ৰোধিব নোৱাৰে। আপোনালোকক ইয়াৰ বিষয়ে আৰু এক কথা জনাই থওঁ যে বৰ্তমান সময়লৈকে ক'ৰনা ভাইৰাছৰ কোনো ধৰণৰ ভেকচিন বৰ্তমান সময়লৈকে উপলব্ধ হোৱা নাই। ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰয়োগ কৰি থকা হৈছে আৰু অতি সোনকালে হয়তো ইয়াৰ ভেকচিন প্ৰস্তুত হৈ উঠিব। গতিকে সেই পৰ্যন্ত নিজক সংযম কৰি ৰাখক, ঘৰৰ ভিতৰতে থাকক, কিয়নো বৰ্তমান সময়ত ভাৰত চৰকাৰে লকডাউন কাৰ্যসূচী ঘোষণা কৰিছে। বহুত মানুহৰ ভিৰ নকৰিব, কিয়নো সাৱধানী মৰণ নাই। যদিহে আপোনালোকে তথ্যসমূহ ভাল পাইছে আমাৰ ভিডিঅ'টো লাইক কৰিব, আপোনাৰ আপোনজনলৈ শ্বেয়াৰ কৰি দিব আৰু এনেধৰণে COVID-19 সম্পৰ্কে বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।